অৰ্জুনৰ ৰথখনৰ নাম কি আছিলে আৰু এই ৰথখন তেওঁক কোনে প্ৰদান কৰিছিলে? এসময়ত লোকসকলে যজ্ঞ পাতি অনেক নৈবেদ্য আৰু ঘৃত অগ্নিক অৰ্পণ কৰিলে। এই অৰ্পিত নৈবেদ্য আৰু অধিক পৰিমাণৰ ঘৃত ভক্ষণ কৰাৰ কাৰণে অগ্নিদেৱতাৰ অৰ্জুন ৰোগ আৰম্ভ হ'ল। অৰ্জুন ৰোগ দূৰ কৰিবৰ কাৰণে অগ্নিদেৱতাক ঔষধিযুক্ত বনস্পতি ভক্ষণৰ প্ৰয়োজন হৈ পৰিল। খাণ্ডৱ বনত বিভিন্ন প্ৰকাৰৰ ঔষধিৰ বৃক্ষ লতা আছিল আৰু অগ্নিয়ে সেয়া জ্বলাব খুজিলে। কিন্তু দেৱতাসকলে খাণ্ডৱ বন জ্বলোৱাটো পচন্দ নকৰিলে। দেৱৰাজ ইন্দ্ৰইতো কৰাই নাছিলে, কাৰণ তেখেতৰ মিত্ৰ তক্ষক নাগ তাতেই আছিল যে। যেতিয়াই অগ্নি জ্বলিবলৈ ধৰে তেতিয়াই ইন্দ্ৰই বৃষ্টিপাত কৰি অগ্নি নিৰ্বাপিত কৰি দিয়ে। কিন্তু বীৰ অৰ্জুনৰ সহায়ত অগ্নিয়ে এই খাণ্ডৱ বন দাহ কৰি নিজৰ উদৰ ৰোগ নিৰাময় কৰিলে। অগ্নিয়ে ইয়াতে সন্তুষ্ট হৈ অৰ্জুনক নান্দীঘোষ নামৰ এখন দিব্য ৰথ প্ৰদান কৰিলে, যিখন অতি দীঘল, বহল, মজবুত, নভগা নিচিঙা, নজ্বলা, সোণেৰে খচিত, ইচ্ছানুসৰি তলেৰে ওপৰে, আকাশে বতাহে তীব্ৰ বেগত গতি কৰিব পাৰে। 9খন গৰু গাড়ীত যিমান অস্ত্ৰ শস্ত্ৰ ধৰে সিমান অস্ত্ৰ শস্ত্ৰ ৰখাৰ ব্যৱস্থাও এই ৰথত আছে। ৰথত থকা অস্ত্ৰ শস্ত্ৰ বান কেতিয়াও সমাপ্ত নহয়। এই দিব্য ৰথৰেই সাৰথি হ'ল ভগৱান শ্ৰীকৃষ্ণ।